হেল্ল' এভৰিৱান, মই আজি বিহু বুলি তিলৰ লাড়ু বনাবলৈ লৈছোঁ। তিলৰ লাড়ু সকলোৰে কাৰণে প্ৰিয় হয়, ময়ো খাই ভাল পাওঁ। ব'লক তেনেহ'লে তিলৰ লাড়ু কেনেদৰে সহজ পদ্ধতিত প্ৰস্তুত কৰিব পাৰি অলপ চাই লওঁ। গুড় এবাটি আৰু এয়া লৈছোঁ তিল এবাটি। এতিয়া গেছটো অন কৰি কেৰাহীটো উঠাই লওঁ। এয়া তিলখিনি ঢালি লৈছোঁ, অলপ ভাজি লওঁ। তিলখিনি এনেদৰে ভাজিব যাতে তিলখিনি মচমচীয়া হয়, তেতিয়া লাড়ু বনাবলৈ সহজ হয়। এনেদৰে লৰাই যেতিয়া অলপ ৰঙচুৱা হ'ব, অকণমান এনেকৈ হাতত লৈ চুই চাব লাগে, নাইবা খাই চালেও হয়। তিলখিনি এতিয়া হৈ গৈছে, গেছটো কমাই দিছোঁ, অফ কৰি দিছোঁ আৰু এতিয়া এখন কাঁহীত নমাই থৈ দিছোঁ। এনেদৰে কাঁহীখনত হেতাৰে সোনকালে ঠাণ্ডা হ'বৰ কাৰণে লৰাই দিছোঁ। এনেকৈ হেতাৰে লৰাই থাকিলে সোনকালে ঠাণ্ডা হয়, নহ'লে বহুত দেৰিলৈকে গৰম হৈ থাকে। সেইবাবে মই এনেকৈ অলপ লৰাই দিছোঁ। এতিয়া এবাটি তিল আৰু এবাটি গুড়। আপোনালোকে জানেই গুড়টো তিল লাড়ু বনোৱা গুড়টো অলপ আঠা থাকিব লাগে, তেতিয়া বনাবলৈ সহজ হয়। আৰু এতিয়া তিলখিনি ঢালি লৈছোঁ। এক বাটি গুড়ত 1 কাপ পানী ঢালি লৈছোঁ। এতিয়া গুড়টো দি দিছোঁ। বহুত আঠা আছে গুড়টো, আঠা থাকিলে বেছিয়ে ভাল হয়। অলপ লৰাই দিছোঁ। এতিয়া দেখিছে গুড়খিনি গলি গৈছে, গলি গৈ এতিয়া এনেদৰে বুৰণি উঠি আছে। এতিয়া গুড়খিনি হৈ গৈছে। আপোনালোকে এনেদৰে কাঁহী এখনত টেষ্ট কৰি ল'ব পাৰে। টেষ্ট কৰি লৈ যেতিয়া গোটা হ'ব, তেতিয়া এনেকুৱা আঠা আঠা হৈ যায়। এতিয়া মই গেছখিনি অফ কৰি দিলোঁ আৰু যিখিনি তিল ভাজি থৈছিলোঁ গোটেইখিনি দি দিছোঁ। গোটেইখিনি দি অলপ লৰাই এতিয়া হৈ গৈছে। মই এতিয়া কাঁহী এখনত উলিয়াই লৈ লাডু বনাই আছোঁ। হাতখন পানীত ভিজাই লৈছোঁ, নহ'লে লাডু বনাওঁতে হাতখন পুৰি যায়। এতিয়া লাডুখিনি হৈ গৈছে। আপোনালোকেও এবাৰ বনাই চাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু শেষত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।